আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। সূৰা আল কাউচাৰৰ ফজিলত সম্পৰ্কে কিছু আলোচনা। সূৰা আল কাউচাৰৰ অসমীয়া উচ্চাৰণ ও অৰ্থৰ সৈতে। পবিত্ৰ কোৰআন শৰীফৰ আটাইতকৈ সৰু সূৰা হৈছে সূৰা আল কাউচাৰ। সূৰা আল কাউচাৰ যেতিয়া নাজিল হৈছিল তেতিয়া ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম টোপনিৰ পৰা উঠি মিচিকে হাঁহিছিল। তেতিয়া সাহাবাইসকলে সুধিছিল, ইয়া ৰাসূলুল্লাহ, আপুনি কিয় হাঁহিলে? এতিয়া ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম বুলি কৈ সূৰা কাউচাৰ তেলাৱাত কৰিলে। ইন্না আতাইনা কাল কাউচাৰ ফাছাল্লি লিৰাব্বিকা ওয়ানহাৰ ইন্না সানিয়াকা হুৱাল আবতাৰ। তেলাৱাত কৰাৰ পিছত তেওঁ ক'লে, এই সূৰাটি আমাৰ ওপৰত এইমাত্ৰ নাজিল হৈছে। তাৰোপৰি আমাকে হাউজে কাউচাৰ দান কৰা হৈছে। এই হাউজে কাউচাৰ আমি আমাৰ উম্মতসকলক পান কৰাম। সুবহানাল্লাহ। আৰু এই হাউজে কাউচাৰৰ পিয়লা আকাশৰ উজ্জ্বল নক্ষত্ৰৰাজিৰ তুল্য। যি ব্যক্তি এই পানী পান কৰিব সেই ব্যক্তি কোনোদিন তৃষ্ণাতুৰ নহয়। হাউজে কাউচাৰ হ'ল জান্নাতৰ নিজৰা বা সুশীতল জলধাৰ। তেতিয়াহ'লে ভাবি চোৱা কিমান মানুহে হাউজে কাউচাৰৰ পানী পান কৰিব পাৰিব। নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া মক্কাৰ কাফিৰসকলে নিৰ্বংশ বুলিছিল, তেতিয়া আল্লাহ তাআলাই নবীজীক সান্তনা দিয়াৰ কাৰণে সূৰা কাউচাৰ নাজিল কৰিছিল। সূৰা কাউচাৰৰ বিশেষ গুৰুত্বপূৰ্ণ এটি আমল, আপুনি হালাল কামৰ বাবে এই আমলটো কৰিব পাৰে। একেদৰে 3 দিন এই আমলটি আপুনি কৰিব লাগিব। এই আমলটি সেইসকল ব্যক্তি কৰিলেহে কবুল হ'ব যিসকল ব্যক্তি হালাল খায়, নামাজ কালাম পঢ়ে, পাক পবিত্ৰ অৱস্থায় থাকে, আৰু যিসকলে হালাল খানা নাখায়, নামাজ কালাম নপঢ়ে, তদুপৰি পাক পবিত্ৰ অৱস্থায় নাথাকে, তেওঁলোকৰ বাবে এই আমলটি বেছি কাৰ্যকৰী নহয়। কবুল হ'বও পাৰে নহ'বও পাৰে। এই সূৰাটি যদি আপুনি বেছি সময় ধৰি পাঠ কৰে তেতিয়াহ'লে আপুনি শত্ৰুৰ পৰাও ৰক্ষা পাব। কোনো শত্ৰুই আপোনাক আহত কৰিব নোৱাৰে। যদি শত্ৰুৰ পৰা নিৰাপদে থাকিব বিচাৰে এই সূৰাটি বেছি বেছি পাঠ কৰিব। সূৰা আল কাউচাৰ। আপুনি কাৰোবাক বাধ্য কৰিব বিচাৰিলে এই আমলটি কৰিব। প্ৰথমে আপুনি দুৰুদ শৰীফ 3 বাৰ পঢ়িব। তাৰপিছত আপুনি 15 বাৰ সূৰা কাউচাৰ পাঠ কৰিব বিসমিল্লাহৰ সৈতে। তাৰপিছত আকৌ দুৰুদ শৰীফ 3 বাৰ পাঠ কৰিব। নামাজত যিটো দৰুদ শৰীফ পাঠ কৰে দৰুদে ইব্ৰাহিম, এই দৰুদ শৰীফটো পাৰিলে পঢ়িব, নোৱাৰিলে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দৰুদ শৰীফটো পঢ়িলেও হ'ব। তাৰপিছত সোঁহাতৰ বৃদ্ধা আঙুলি হাতৰ তালুৰ মাজভাগত ৰাখিব আৰু বৃদ্ধা আঙুলিত ফুকাই দিব। তাৰপিছত আপুনি বৃদ্ধা আঙুলি হাতৰ তালুৰ মাজভাগত ৰাখি মুঠি মাৰি ধৰিব। মুঠি মাৰি ধৰি 7 বাৰ যাক বাধ্য কৰিব বিচাৰে আপোনাৰ স্বামী, সন্তান নাইবা শাহু শহুৰ তেওঁৰ নাম 7 বাৰ ল'ব আৰু মুঠি মাৰি থকা অৱস্থাতে তেওঁৰ মাকৰ নাম ল'ব। তাৰপিছত মুঠি মাৰি থকা অৱস্থাতে আপুনি এই কামটো কৰিব। যাক আপুনি বাধ্য কৰিব বিচাৰে তেওঁক স্মৰণ কৰিব, তেওঁৰ ছবি মনতে ভাবি ল'ব। 5 মিনিটমান সময় তেনেকৈ থাকিব আৰু সেই সময়খিনিত আল্লাহৰ ওচৰত দোৱা কৰিব যাতে তেওঁৰ মনত তোমাৰ প্ৰতি ভালপোৱা বাঢ়ি যায়। এই আমলটিৰ জৰিয়তে আপুনি যাক বাধ্য কৰিব বিচাৰে তেওঁক আপুনি বাধ্য কৰিব পাৰিব। সূৰা আল কাউচাৰত 3টি আয়াত আছে। এই 3টি আয়াতৰ অৰ্থ হৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, পৰম কৰোণাময় পৰম দয়ালু আল্লাহৰ নামত। ইন্না আতাইনা কাল কাউচাৰ, হে নবী আপোনাক আমি কাউচাৰ দান কৰিছোঁ। ফাছাল্লি লিৰাব্বিকা ওয়ানহাৰ, গতিকে আপুনি আপোনাৰ প্ৰতিপালকৰ উদ্দেশ্যে নামাজ পঢ়া আৰু কুৰবানী কৰা। ইন্না সানিয়াকা হুৱাল আবতাৰ, নিশ্চয় আপোনাৰ শত্ৰুবোৰহে প্ৰকৃততে নিৰ্বংশ। আমিন।